আজিৰ মিনি ব্লগ বিটুৰ পৰা ষ্টাৰ্ট। বাঁহডাল বহুত লম্বা, ৰুমৰ ভিতৰত আনিব লাগে আৰু ৰুমৰ ভিতৰত আনি পেলাই তাৰ অৱস্থা চাওক কেনেকুৱা অৱস্থা আহি গৈছে। আৰু আমাৰ ইফালে মামাই মছলা আনিব মানে পূৰা মুখচা ঠিক কৰাত লাগি আছে। মুখচা ঠিক কৰি 2 আষাৰমান গালি শুনি পেলাই লাগি গ'ল কামত মছলা মাৰাত খাতৰা পজিশ্যন আছে, পাৰিব বাৰু মছলা আনিবা। আৰু আমাৰ ইফালে কুৰমাই মানে ভাবছোঁ এতিয়া পাকা মিস্ত্ৰী বাদে দিছে চাগে, পূৰা কাঠ মিস্ত্ৰীত লাগি গৈছে। আৰু ইফালে আমাৰ চাংখান মানে এখন চাং খুলি পেলাই এই বেলেগ চাইডত চাং এখন হ'ব, চাংখান খুলিব লাগি সি মাৰি আছে, পূৰা জিম মাৰাত লাগি আছে। তো ইফাল চাইডে চাং এখন হ'ব, যিহেতু এইখন ৱাল গোটেই সম্পূৰ্ণ হ'ব। তাৰপিছত আমি কুৰমাকতে গ'লোঁ, কুৰমাক চাওক পূৰা একদম চাজা মাৰি আছে, চাজাৰ তলটো মাৰি আছে। চাজাখিনি হ'লে মানে ইফালে আৰু আমাৰ মামাই এগেইন মছলা মাৰাত লাগি গ'ল। বেচেৰা দিনটো মছলা মাৰাতে গেছি। এতিয়া চাই পেলাই বেয়া লগা হৈছে। অৱশেষত কাম কৰি থাকোঁতে এখন ৱালৰ আধা হৈ গ'ল ওপৰ চাইডটো, আৰু এখন ৱালতো সম্পূৰ্ণ গোটেই হৈ গৈছে চাওক। ৰাতিপুৱা কৰি থকা ৱালখন এতিয়া আমি যাওঁ ভাত খাবৰ কাৰণে, যিহেতু আমাৰ 2টা বাজি গ'ল। বাই বাই। এইটো মিনি ব্লগ এইখিনিয়ে আছিল। এতিয়া আমি ঘৰত যাওঁ।